হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ ফালে? আমাৰ ফালে বতৰ বেয়া দেই। এয়া দেখিছেনে বতৰ কিমান ডাৱৰীয়া। এইফালে ডিকু আৰু মই দুইজনী আহি আছোঁ কাটিং ক্লাছ লৈ। তাকে আহি আছোঁ আৰু ৰাস্তা পাইছোঁ। সেয়াই আৰু আহি আছোঁ কাম বনবিলাক কৰি আজৰি হৈ, মানে বতৰটো ডাৱৰীয়া যে সেইকাৰণে। এয়া দেখিছেনে বতৰটো কিমান মানে ক'লা মূলা কৰি আছে। সেইফালে আহি আছোঁ। সেইডোখৰত আছে সিহঁতৰ ঘৰটো, তাতে পামগৈ আৰু অলপ আছে। বতৰটো ডাৱৰীয়াৰ কাৰণে মানে আহোঁ কৰি আহি আছোঁ। আছে মানে কাম কেইটামান, ব্লাউজো চিলাবলৈ আছে। তাৰপিছত কাপোৰ চিলাবলৈ আহি আছে। আজি আকৌ লৈ আহিছোঁ কাপোৰ চিলাবলৈ, হয় নাই? একো শিকাবলৈ লৈ আহিছোঁ, যিহেতু হাতৰ বিদ্যা শিকি থ'লে একো মানে দিগদাৰ নাই, ভৱিষ্যতেও দৰকাৰ হয়। বেলেগৰ নহ'লেও অন্ততঃ নিজৰ কাপোৰখিনিকে চিলাব পাৰি, হয় নাই দিগু? হয়। এয়া লৈ আহিছোঁ তাইকো। মানে আজি হেৰি কলেজ অহা নাই, তাই ঘৰতে আছিলে। তাৰপৰা বোলে আমাৰ ঘৰলৈ গ'ল। মই বোলো বৈ দুইজনী যাওঁ। আহি আছোঁ এতিয়া আমি দুইজনী। চাদৰখনত মানে এতিয়া দহি বাতি আছোঁ আৰু ব্লাউজো চিলাবলৈ আছে। হ'লেও মানে চাদৰখন আৰু দহি বাতি লওঁ, তাৰপৰা চিলাব লাগিব। সেয়াই আৰু এতিয়া এয়া দহি বাতি আছোঁ। সেইভাগে আজি দিনটো কটাব লাগিব, ইটো কৰি পেলাই, যিহেতু ঠাণ্ডা বতৰ। এইফালে এয়া দহি বাতিছিলোঁ যে, এখন দহি বাতি শেষ হ'লগৈ। এখন এয়া হ'লগৈ দেই দহি বাতি। তাৰপৰা আৰু বাতিব লাগিব এইখন এইখন মেখেলাখন, এখন বাতিব লাগিব। দহিয়া দিছোঁ এখন বাতি এটা আৰু তাৰপৰা এখন বাতিব লাগিব।